নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা বৰ সুন্দৰ বিষয় লৈ আহিছোঁ। সেইটো হৈছে যে your brain on goals। লক্ষ্য স্থিৰ কৰিলে আপোনাৰ মগজুত কেনেধৰণৰ ঘটনা হয়? সাংঘাতিক ধৰণৰ ঘটনা হয়। প্ৰথমে আপুনি বুজি লওক যে our brain love goals. We were hardwired by that way. In fact, one of the earliest functions of our primitive nervous system was to sense and trigger movement toward food. And those goal-seeking mechanisms were key to survival then. And today, your Homo sapien brains has further evolved to be an advanced goal-seeking and prediction machine. আৰু সেই সময়তো সেইটো আমি সাৰ্ভাইভ কৰিবৰ কাৰণে সেই গল সিকিং মেকানিজম আছিল, কিন্তু বৰ্তমান সময়ত আমাৰ যিটো হোমো চেপিয়ন মানে আমাৰ কম বিকাশৰ লগে যিটো আমাৰ মগজু বিকশিত হৈছে, এই মগজুটো কি হৈছে যে এটা এডভান্স গল সিকিং মেচিন, এটা মানে লক্ষ্য নিৰ্ধাৰণ কৰা মেচিনলৈ ৰূপান্তৰিত হৈছে। ইউ কেন ইমাজিন ইউৰ গল ইন ডিষ্টেণ্ট ফিউচাৰ that has nothing to do with the basic survival. You can think big, dream big and get inspired. আমি যিমান ডাঙৰকৈ ভাবিম লক্ষ্য বনাম, আমি সিমানে ভিতৰৰ পৰা কি হ'ম, ইনস্পায়াৰ্ড হ'ম। And there is nothing that distinguishes your inner genius than more than the ability to consciously set a goal. আমাৰ ভিতৰৰ যিটো ইনাৰ জিনিয়াছ, আমাৰ প্ৰত্যেকৰ ভিতৰত এটা ইনাৰ জিনিয়াছ আছে, এটাক যে আমি ইনাৰ আইনষ্টাইন বুলি ক'ব পাৰোঁ। আৰু তাক জাগ্ৰত কৰি তোলাৰ প্ৰধান আহিলাটো হৈছে যে কনষ্টেণ্টলি এটা লক্ষ্যত আমি ফ'কাছ কৰিব লাগিব। চ' হিয়াৰ উই লুক একজেক্টলি হোৱাট হেপেন্স ইন ইউৰ ব্ৰেইন ৱেন ইউ ছেট এ গ'ল। দ্য ফাউণ্ডেশ্যন অফ এচিভিং এ গ'ল ইজ টু ছেট দেম প্ৰপাৰলি ইন দ্য ফাৰ্ষ্ট প্লেচ, এণ্ড দেট মিনছ গ'য়িং এ ষ্টেপ বিয়ণ্ড টিপিকেল এডভাইচ। And it means setting goals leverage the power of your brain. So, লক্ষ্য নিৰ্ধাৰণ কৰা, তাক নিয়মিতভাৱে ভিজুৱেলাইজ কৰা, তাক সদায় লিখা, তাক আৰু কালাৰফুল কৰা, ফটোগ্ৰাফবিলাক ইউজ কৰা তাৰ লগত, এই গোটেই প্ৰচেছটোকে কৈছে যে এটা নিউৰলজিকেল লেভেল। দিছ প্ৰচেছ অফ ব্ৰেইন ট্ৰেইনিং ইজ কল্ড কগনিটিভ প্ৰাইমিং। আৰু আমি যেতিয়া বাৰে বাৰে আমাৰ লক্ষ্যটো মনলৈ আনি আছোঁ, তাক ফ'কাছ কৰি আছোঁ, ৰিভিউইং কৰি আছোঁ, আমি কি কৰিছোঁ? একচুৱেলি উই আৰ হেল্পিং আৱাৰ কনচিয়াছ মাইণ্ড টু টেক মোৰ কণ্ট্ৰল টু বি এলাইন উইথ আৱাৰ ছাবকনচিয়াছ মাইণ্ড। আমাৰ চেতন আৰু অৱচেতন মন দুটা মনক আমি এলাইনমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া চাওক, যেতিয়া আমি লক্ষ্যটো মনলৈ আনি থাকোঁ, ভাবি থাকোঁ, তেতিয়া কি হয়? ইট ষ্টিমুলেটছ আৱাৰ লেফ্ট প্ৰিফ্ৰণ্টেল কৰ্টেক্স এণ্ড ইট ইজ দ্য ৰিলেটিভলি নিউ পাৰ্ট অফ ইউৰ ব্ৰেইন। আৰু এই অংশটো হুইচ ইজ চিট ৰাইট বিহাইণ্ড ইউৰ ফৰহেড, এই অংশটো, এইটো আমাৰ কি হৈছে? কম বিকাশৰ লগে আমাৰ মগজুৰ এই অংশটো ডেভেলপ হৈছে। আৰু এইটোকে কৈছে যে দ্য চিট অফ ইউৰ ইনাৰ আইনষ্টাইন। আমাৰ যিটো ইনাৰ জিনিয়াছ, ইনাৰ আইনষ্টাইন, গোটেই বস্তুটো এই এৰিয়াটো এইটোৱে হৈছে আমাৰ আইডিয়া চেণ্টাৰ, আমাৰ ডিচিশ্যন মেকিং চেণ্টাৰ, আমাৰ ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভ থিংকিং। ইট ইজ দ্য CEO অফ আৱাৰ ব্ৰেইন, আমাৰ মগজুৰ CEO। কিন্তু তথাপিও কি হৈছে, আমাৰ এই প্ৰিফ্ৰণ্টেল কৰ্টেক্স অলছ' নিডছ some help to the other parts of your brain. বাকীবিলাক অংশৰ পৰাও ই সহায় বিচাৰে। আৰু in particular your whole brain is heavily dependent on visual information. আমি যদি আদিম কাললৈ চাওঁ, আদিম কালত কি হৈছিলে যে to hunt, to searching food and to survive, vision was absolutely critical in prehistoric times. এই সময়ত এটা বস্তু ক্ৰিটিকেল আছে যে ভিজন, লক্ষ্যটো খুব স্থিৰ হ'ব লাগিব। আৰু ইভেন উইথ ইভলিউশ্যন, কম বিকাশৰ লগে আজি কি হৈছে যে টুডে ইউৰ ব্ৰেইন অলছ' ইন পিকচাৰ ক্ৰেজি। সেই আদিম কালৰ পৰাই আজিলৈকে বৰ্তমান সময়লৈকে মগজুটো কি হৈছে? পিকচাৰ ক্ৰেজি। ফটোৰ কাৰণে, সেই ইমেজটোৰ কাৰণে মগজটো পগলায়। সেইকাৰণে সকলোতে আপুনি চাব যে ফেচবুকেই হওক, কিবা ছ'চিয়েল মিডিয়াবিলাকেই হওক, চবতে এটা বস্তু কি পিকচাৰ ক্ৰেজি। তো এই বস্তুটো এতিয়াও মানে মগজুতে কি কৈছে? সেই বস্তুটোৱে বিচাৰে। ইট নিডছ এ ক্লিয়াৰ মেণ্টেল ইমেজ অফ হোৱাট ইউ আৰ ট্ৰাইং টু একম্প্লিছ। আপুনি কি পাবলৈ বিচাৰিছে তাৰ এটা মেণ্টেল ক্লিয়াৰ ইমেজ বিচাৰিব সি। আৰু যদি সেইটো আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে ব্ৰেইন এটা সম্পূৰ্ণ সক্ষমতাৰে কাম নকৰে। এণ্ড দিছ মিনছ এবষ্ট্ৰেক্ট আইডিয়াছ অৰ আনক্লিয়াৰ ইমেজেছ হেভ টু বি টাৰ্ণ ইন টু কংক্ৰিট ইমেজেছ দেট আৰ শ্বেপড বাই ভিজুৱেল কৰ্টেক্স হুইচ ইজ লোকেটেড এট দ্য বেক অফ ইউৰ ব্ৰেইন, এই অংশটো ভিজুৱেল কৰ্টেক্স। And this is called your mind's eye, where you see and visualize your image as if it already achieved.
With both your left prefrontal cortex and visual cortex, your brain now has the first and most essential piece of goal puzzle, a very specific aim for target. From your brain perspective, your goals and action tends to go hand in hand. তাৰমানে আপোনাৰ লক্ষ্য আৰু একশ্যন দুটা একেলগে যাবলৈ বিচাৰে. Suppose if you want a glass of water, you will need to reach for it. পানী গ্লাছ বিচাৰিলে আপুনি উঠি যাব লাগিব. If you want to walk or run or do exercise, the thoughts needs to be accompanied by action. And for that reason, setting your goals does not just turn on your left prefrontal cortex, it also stimulates the premotor regions, the area of your brain that associate with physical movement. And to prepare for those possible movements, it elevates your systolic blood pressure. And as a result, pumping blood throughout your body and your brain, gearing you up to take action. আৰু কি কৰিব একশ্যনবিলাকৰ কাৰণে যে আপোনাৰ চিষ্টলিক ব্লাড প্ৰেছাৰ বঢ়াই দিব. বঢ়াই দিয়াৰ লগে লগে আপোনাৰ গোটেই শৰীৰত ৰক্ত প্ৰবাহ বাঢ়ি যাব আৰু আপোনাৰ মগজুৱে আপোনাক একশ্যন ল'বলৈ আপোনাক একদম বাধ্য কৰিব. গিয়াৰিং ইউ আপ টু টেক একশ্যন, বাছ একশ্যন ল'ব লাগে. আৰু এই ইনফৰমেশ্যন ফ্ৰমছ ইউৰ মাইণ্ড আই অলছ' ট্ৰেভেলছ টু ইউৰ পেৰিয়েটেল লোব. ইটছ ওৱান অফ দ্য ছেভাৰেল এৰিয়া অফ ইউৰ ব্ৰেইন, যিটোৱে আমাক হেল্প কৰে. যে পেৰিয়েটেল লোবে কি হেল্প কৰে? যে হেল্প টু ক্ৰিয়েটছ আৱাৰ অ'ন চেঞ্চ অফ চেল্ফ, মানে যিটো আমি আমাৰ নিজৰ চেল্ফ ইমেজটো গঠন কৰাত সহায় কৰে. আৰু ইয়ালৈ যেতিয়া পেৰিয়েটেল ল'বলৈ ইনফৰমেশ্যনবিলাক যায়গৈ, তেতিয়া আৰু এটা ঘটনা সংঘটিত হয়. সেইটো হ'ল যে সেইটো এইকাৰণে হয় কিয়নো আমাৰ মগজুৱে যিটো ইলিউজন আৰু যিটো মানে ৰিয়েলিটি, বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্যটো বুজি নাপায়. সেইকাৰণে আপোনাৰ গ'লটো যেতিয়া আপোনাৰ পেৰিয়েটেল ল'বত যাব, তেতিয়া সেইটো আপোনাৰ চেল্ফ ইমেজ এটা গ্ৰহণ কৰি লয়. সেইটো একচেপ্টেড বাই ইউৰ চেল্ফ ইমেজ. আৰু চেল্ফ ইমেজত গ্ৰহণ কৰাৰ পিছত আপুনি ইয়াত এটা মগজুত এটা ৰিৱাৰ্ড দিয়া হয়. যেতিয়া আমি গ'লটোৱে আমি কি কয়, গ'ল প্ৰমিছ ৰিৱাৰ্ড such as food, money, any physical entertainment or anything else we associated with pleasure. The nucleus accumbens release a neurotransmitter called dopamine. তাৰমানে যিবিলাক বস্তুৱে আমি প্লিজাৰৰ লগত আমি কানেক্টেড কৰি থওঁ, যিবিলাক বস্তু আমি ধৰি লওক আপুনি খাদ্য ভাল পায়, আপোনাৰ খাদ্য সন্মুখলৈ অহাৰ লগে লগে আপুনি প্লিজাৰ ফিলিংছটো আহিব, আপোনাৰ জিভাৰ পৰা পানী ওলাব, বা আপুনি বেলেগ যিবিলাক ফিজিকেল কিবা কিবি ভাল পায়, প্লিজাৰবিলাকৰ ভবাৰ লগে লগে আপোনাৰ মনত কি হ'ব, সেই ডপামিনৰ চিক্ৰেশ্যন ওলাবলৈ আৰম্ভ হ'ব. আৰু এইটো ডপামিনৰ চিক্ৰেশ্যনটো আপোনাৰ একচুৱেল এক্সপেৰিয়েঞ্চেই হওক, আপোনাৰ ইমাজিনেশ্যন হওক, দুই ক্ষেত্ৰতে সম পৰিমাণৰেই ডপামিনৰ নিঃসৰণ হয়, সম পৰিমাণ. আৰু ডপামিন ইজ দ্য ফুৱেল অফ ইয়ৰ মটিভেশ্যনেল টেংক. ডপামিনটোৱে হৈছে আপোনাৰ ইন্ধন, আপুনি ভিতৰৰ পৰা মটিভেশ্যন হৈ থকা ইন্ধন. আৰু যেতিয়া ডপামিন হৰম'নৰ নিঃসৰণ কমি যায়, তেতিয়া আমাৰ মানুহৰ কি হয়, যে এলজাইমাৰ, চিজ'ফেনিয়া, পাৰ্কিনছন এইবিলাক বেমাৰ হয়. মানে পাহৰি যোৱা, হাত ভৰি কঁপি থকা, বিমৰ্ষতা, এইবিলাক বেমাৰ ডপামিন হৰম'নৰ নিঃসৰণটো কমি গ'লে হয়. আৰু ডপামিন হৰম'ন কেনেকৈ বঢ়াব পাৰি? যেতিয়া আমি ইনস্পায়াৰ্ড বাই আৱাৰ গ'লটো বাৰে আমি মনলৈ আহিছে, তাক ভিজুৱেলাইজ কৰি থাকিম, তেতিয়া আমাৰ ডপামিন হৰম'নৰ নিঃসৰণ বাঢ়িব. আৰু ডপামিনৰ নিঃসৰণ বাঢ়ি যোৱাৰ লগে লগে আমি আৰু একশ্যন ল'বলৈ আমি বাধ্য. আমি গতিকে সদায় কি হ'ব, একশ্যন লোৱাৰ লগে লগে আকৌ একশ্যন প্ৰডিউচাৰ্ছ ৰিজাল্ট, আকৌ ৰিজাল্টে আপোনাক আৰু ভালকৈ ভাবিবলৈ বাধ্য কৰিব, আৰু ভালকৈ ভবাৰ লগে লগে আৰু একশ্যন আৰু ৰিজাল্ট, গোটেই চাইকেলটো ঘূৰি থাকিব. তাৰমানে আপুনি নিজৰ লক্ষ্যৰ দিশত ক্ৰমান্বয়ে গৈ থাকিব পাৰিব. এই গোটেই চাইকেলটো খুব সাংঘাতিক ধৰণে হৈ থাকে. গতিকে আমি নিজক প্ৰথমে আমি কি কৰিব লাগিব, এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব যে আমি কেনি যাব বিচাৰোঁ. তাৰপিছত সেই লক্ষ্যটোক আমি নিয়মিত ৰূপত ফ্ৰিকুৱেণ্টলি আমি তাক ভিজুৱেলাইজ কৰিব লাগিব, আমি তাক লিখিব লাগিব, আৰু সকলো আমি তাৰপিছত বাছ একশ্যনবিলাক অট'মেটিক হ'ব. আপুনি কেৱল আপুনি লক্ষ্যটোত মন স্থিৰ কৰক, বাকীখিনি কাম আপোনাৰ মগজুৱে কৰিব, আপোনাৰ মগজুৱে আপোনাক সেই লক্ষ্যৰ দিশত যাবলৈ পুছ কৰি থাকিব. গতিকে ধন্যবাদ বন্ধুসকল, কথাখিনি আপোনালোকে মন দি শুনিলে. মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক, আৰু আশা কৰোঁ আপোনালোকে যদি এইটো ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব.